হ'ব আপোনালোক সাংবাদিক আপোনাক কথা এটাই কওঁ আজি বহুত ডাঙৰ ডাঙৰ সাংবাদিক আপোনালোকৰ একদম মুধা ফুটা সাংবাদিক অসমৰ হিমন্ত বিশ্ব শৰ্মাক দক্ষ বুলি কয় কোনটো দক্ষ মই বিচাৰি মই ৰিচাৰ্চ কৰি আছোঁ বহুত দিনৰ পৰা যে দক্ষ কোনটো বিভাগত মই বিচাৰি আছোঁ আজি 10 বছৰ হৈ গ'ল 10 বছৰ মানৰ পৰা তেওঁ দক্ষ বুলি পপুলাৰ হৈছে মানে তেওঁ দক্ষ বুলি পপুলাৰ হৈছে তেওঁৰ যিবিলাক ছাবজেক্ট সেইবিলাক চাই আছে মুখ্যমন্ত্ৰীৰ ছাবজেক্টটো যদি চাই আপোনাৰ প্ৰতিমাহে ধাৰ লয় সেইটো দক্ষ নেকি বাৰু সেইটো কেনেকুৱা দক্ষ মই বিচাৰি নাপাওঁ মানে তেওঁ যিবিলাক বিভাগৰ দায়িত্বত আছিলে আজি আপোনাৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কাৰ্যনিৰ্বাহ কৰি থকা এই স্বাস্থ্য বিভাগৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ যিমান ৰাজ্য আছে আটাইতকৈ বেছি অসমতে মৃত্যু হয় তেওঁৰ বিভাগ যিটো আপুনি দক্ষ বুলি স্বাস্থ্য বিভাগত দক্ষতা প্ৰদৰ্শন কৰিছিলে বুলি কৈছে নহয় তেওঁৰ সেই দক্ষতা প্ৰদৰ্শন কৰা সেই বিভাগটোতে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি প্ৰসূতি মৃত্যু হয় সন্তান জন্ম দিবলৈ যাওঁতে এই মহিলাগৰাকীৰ মৃত্যু হয় আজি এডুকেশ্যন ডিপাৰ্টমেণ্টত দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰি আছিলে হিমন্ত বিশ্ব শৰ্মাই এডুকেশ্যনতো তেওঁ বোলে দক্ষ কেনেকৈ হ'ল আজি তেওঁৰ দিনত জহন নামে গৈছে ৰাজহুৱা শিক্ষানুষ্ঠানবিলাক আপোনালোকে দেখিছে 11,000 মান আমাৰ স্কুল চৰকাৰী স্কুল বন্ধ কৰি দিছে আৰু আনফালে তেওঁৰ ঘৈণীয়েকে ইফালে প্ৰাইভেট স্কুল খুলিছে ৱৰ্ল্ড ক্লাছ প্ৰাইভেট স্কুল বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুল আপোনালোকে দেখি আছে সেইবিলাক কাৰ্যসূচী কৰি আছে আপোনালোকে চাইছে নাই এইবিলাক গতিকে তেওঁৰ দক্ষতাটো মই এই কথাটো কৈ আছিলোঁ যে দক্ষ কোনটো বিভাগত মই বিচাৰি আছোঁ আজি 10 বছৰ হৈ গ'ল 10 বছৰ মানৰ পৰা তেওঁ দক্ষ বুলি পপুলাৰ হৈছে মানে তেওঁ দক্ষ বুলি পপুলাৰ হৈছে তেওঁৰ যিবিলাক ছাবজেক্ট সেইবিলাক চাই আছে মুখ্যমন্ত্ৰীৰ ছাবজেক্টটো যদি চাই আপোনাৰ প্ৰতিমাহে ধাৰ লয় সেইটো দক্ষ নেকি বাৰু সেইটো কেনেকুৱা দক্ষ মই বিচাৰি নাপাওঁ মানে সেইকাৰণে মই মাজতে কৈছিলোঁ যে ধাৰ লৈ যদি আপোনাৰ চৰকাৰ চলাব লাগে তেতিয়াহ'লে এই চকুৰালি বোলা এই মানুহতেও ধাৰ লৈ চৰকাৰ চলাই দিব সেই কথাটো যিকোনো মানুহে আপুনিও পাৰিব ধাৰ ল'বহে লাগে চৰকাৰ চলি যাব অকলে চলাব নালাগে নে গোটেই এডমিনিষ্ট্ৰেশ্যন নাথাকে নেকি কিমান চাকৰিয়া আছে আমাৰ চৰকাৰ চলাবৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনত DC আছে SP আছে কি নাই চবকে এনেকৈ ফাল্টু এনেই আৰু মানে এনেই থাকিব লাগে তেনেকৈ আছে আৰু মিডিয়াত আহিছে ডাইলগ মাৰিছে তেনেকৈ সেইজনে দক্ষ হৈছে মই বিচাৰি নাপাওঁ আজি এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু এটা কথা ক'বলৈ থাকি গ'ল ড্ৰপ আউটৰ ক্ষেত্ৰত আধাতে যে স্কুল এৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ যিমান ৰাজ্য আছে আমাৰ সৰুবৰ 36খন ৰাজ্যৰ ভিতৰত অসমতে আটাইতকৈ বেছি ইয়াতে ল'ৰা ছোৱালীয়ে স্কুল আধাতে এৰে সেই তাতে দক্ষতা প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মানে মই তাকে ভাবোঁ দেই সেই মানুহজনক কেনেকৈ আচলতে দক্ষ এজন মন্ত্ৰী হিচাপে স্বীকৃতি দিব পাৰে সেইটোতে আচৰিত হওঁ